নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মই এভাগ মুখা গৰুৰ দৰ মুখা তৈয়াৰ কৰিছোঁ। কমপ্লিট হোৱাৰ কাৰণে সময় ল'ব। এয়া তাৰ আকাৰ ৰাক্ষসী মুখা। এয়া দেখিছেনে বন্ধু বান্ধৱীসকল, এয়া মহিষাসুৰ মূৰটো বনাই থৈছোঁ, কেৱল গাটো বনাবলৈ আছে। লগতে বন্ধু বান্ধৱীসকল এভাগ হৰিণ, মোটামুটি এই 2 এদিনতে হৰিণভাগ ওলাবগৈ। এয়া শিং ইতিমধ্যে ৰেডি হৈছে আৰু গাটো সম্পূৰ্ণকৈ হ'ল, কাণখন হ'বলৈ বাকী আছে। বাকী শৰীৰৰ সম্পূৰ্ণ কাৰুকাৰ্যখিনি হ'ল, কেৱল মাত্ৰ হৰিণটোৰ কাণ দুখন দিলে হৰিণটো সম্পূৰ্ণ হ'ব আৰু ইয়াক ভালকৈ মাটি দি লেপি তাৰপিছত ৰং মাৰিব পৰা যাব। আৰু এই কামখিনি কৰিবলৈ আমাক যথেষ্টখিনি সময় লাগে। আজি প্ৰায় 15 দিনমানৰ আগৰ পৰা হৰিণভাগত লাগি আছোঁ। ৰ'দো নাই, বতৰ বেয়া হ'লে হৰিণভাগ বনাবলৈ যথেষ্ট কষ্ট হয়। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আশীষে আমাৰ বাবে শ্ৰেষ্ঠ কাম্য। ধন্যবাদ।